চাঁদনী। নমস্কাৰ বন্ধু বান্ধৱীসকল, জলিউড ধামাকাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামীৰ এক ব্যতিক্ৰমী ফটোশ্বুট চাওঁ আহক। এই ফটোশ্বুটটোৰ কনচেপ্ট আৰু কষ্টিউম হৈছে আদিত্যম শইকীয়াৰ, আৰু ইয়াৰে ফটোগ্ৰাফী কৰিছে বিকাশ শইকীয়াৰ আৰু মেকআপ কৰিছে জিছানে। অসমীয়া নৈপৰীয়া জনজীৱনৰ আৰ্হিত এই ফটোশ্বুটটো কৰা হৈছে, যাৰ নাম ৰখা হৈছে তেজীমলা। আহকচোন আমি এই ব্যতিক্ৰমী ফটোশ্বুটটো নিকিতা গোস্বামীক কেনেকুৱা লগা হৈছে চাওঁ। নিকিতা গোস্বামীৰ এই লুকছটো আপোনালোকে কেনেকুৱা পালে তলত প্লিজ কমেণ্ট এটা কৰি জনাব। যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যন সোনকালে পাই যাব। এতিয়া আমি নিকিতা গোস্বামীৰ এটি ৰিলছ ভিডিঅ' উপভোগ কৰোঁ আহক। इन आँखों की मस्ती